জুবিন দাই তাইৰ পৰা মাইক ফোনটো কাঢ়ি আনি আমাৰ অডিয়েন্সৰ পিনে মাৰি দিলে। মাৰি দিওঁতে মোৰ নাতিজনীৰ অলপ হাতত লাগিছে আৰু মোৰ আঙুলিত লাগিছে। তাৰপিছত ইতিমধ্যে আপোনালোকে গম পাইছে যে জুবিন গাৰ্গে গান গাই থাকোঁতে মাইক্ৰফোনটো দলিয়াই দিছিল আৰু সেই মাইক্ৰফোনটো গৈ এগৰাকী গৰ্ভৱতী মহিলাৰ পেটত পৰিছিল। তাৰ পাছত সেই গৰ্ভৱতী মহিলাগৰাকীৰ কি হ'ল সকলোবোৰ ক'লে শাহুৱেকে। তাৰপিছত আমি ফ্ৰণ্টলৈ আহিছিলো। জুবিন দাই যেতিয়া গান গাই আহে চবখিনি মানুহ আগলৈ আহিছিল আৰু আমিও মানে জুবিন দাক ভাবিছিলো এবাৰ জুবিন দাক হাতেৰে টাচ কৰি চাম, মানে জুবিন দাক এবাৰ মানে নমস্কাৰ এটা হলেও দিম। কাৰণ জুবিন দাক বহুত দিনৰ মূৰত ওচৰৰ পৰা দেখা পাইছো, আজিলৈ দেখা পোৱা নাই, মানে ওচৰা ওচৰিকৈ দেখা পোৱা নাছিলো। ভাবিছিলো জুবিন দাক এবাৰ হলেও মানে নমস্কাৰ এটা হলেও দিম আৰু মই এনেকে ভাবি মোৰ নাতিজনীক লৈ মই আগত আছিলো। মোৰ বোৱাৰী আছিল, মোৰ ছোৱালী আছিল দুজনী। মোৰ বোৱাৰীজনী 7 মাহ হৈছে, তাইও গৈছে চাবৰ কাৰণে জুবিন দাক, কাৰণ জুবিন দাক সকলোৱে ভাল পায়। তাৰপিছত গানৰ মাজতে জুবিন দাই এজনী গায়িকাৰ লগত গান গাই আছিল। জুবিন দাই গায়িকানীজনীক সম্ভৱ কিবা এটা ভুল কৰিলে, ভুল কৰাৰ কাৰণে গানৰ মাজতে আমি যেতিয়া চাই আছো জুবিন দাৰ প্ৰগ্ৰেমটো ফ্ৰণ্টৰ পৰা, জুবিন দাই তাইৰ পৰা মাইক ফোনটো কাঢ়ি আনি যিটো গান গাই স্পীকাৰটো মাইক ফোনটো তাইৰ পৰা জোৰকে টানি আনি আমাৰ অডিয়েন্সৰ পিনে মাৰি দিলে। মাৰি দিওঁতে মোৰ নাতিজনীৰ অলপ হাতত লাগিছে আৰু মোৰ আঙুলিত লাগিছে। তাৰপিছত যাই পেলাই মোৰ পিছত মোৰ বোৱাৰী যিজনী বোৱাৰী মোৰ 7 মাহ হৈছে আৰু মোৰ ছোৱালী সিহঁতৰ কোলাত পৰিছে, মোৰ ছোৱালী দুজনীৰ কোলাত পৰিছে, এজনীৰ কোলাত ছোৱালী দুজনী বহি আছে, এজনীৰ কোলাত সেই মাইক্ৰফোনটো